নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ যিটো বিষয় সাধাৰণ যেন লাগিলেও বহু ক্ষেত্ৰত এই বিষয়টো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। বিষয়টো হৈছে ঘাম আৰু ইয়াৰ পৰা ওলোৱা গোন্ধ। গৰম দিন অহাৰ লগে লগে ঘাম আৰু ইয়াৰ গোন্ধই পিছা নেৰা হয়। কিছুমান ক্ষেত্ৰত মানুহৰ গাৰ গোন্ধ কমেই ওলায় আৰু কিছুমান মানুহৰ বহুত বেছিয়ে গোন্ধ ওলায়। গাৰ পৰা বেছিকৈ গোন্ধ ওলোৱাৰ কিছুমান কাৰণ যেনে ৰাতিপুৱা খালী পেটত পানী নোখোৱা আৰু পানী কমাই খোৱা এনেধৰণৰ কাৰণতো হ'ব পাৰে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এই অসুবিধা ঘৰুৱাভাৱে কিদৰে পৰিত্ৰাণ পাব পাৰি এই বিষয়ে আলোচনা কৰিম। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব 5 চামুচমান গোলাপ জল আৰু সমান পৰিমাণৰ 5 চামুচমান নেমু টেঙাৰ ৰস। ইয়াৰ পাছত নেমু টেঙাৰ ৰস আৰু গোলাপ জলখিনি এটা পাত্ৰত লৈ ভালদৰে মিশ্ৰণ কৰি ল'ব আৰু এই মিশ্ৰণখিনি ভালকৈ এটা টেমাত সাফৰ মাৰি ভৰাই থ'ব। গা ধোৱাৰ পাছত যি অংশত আপোনালোকৰ গা গোন্ধ অধিক হয় সেই অংশত এই মিশ্ৰণৰ পৰা অলপমান লগাই ল'ব। এনেদৰে আপোনালোকে নিয়মিতভাৱে ব্যৱহাৰ কৰিলে বহু পৰিমাণে গাৰ গোন্ধ হ্ৰাস পাব। আৰু এক প্ৰকাৰেও আমি গাৰ গোন্ধ নাইকিয়া কৰিব পাৰোঁ। এই দ্বিতীয় পদ্ধতিটোত আমাক লাগিব 50 গ্ৰাম বেকিং ছ'ডা আৰু সমান পৰিমাণৰ 50 গ্ৰাম বেচন। বেকিং ছ'ডা আৰু বেচনখিনি এটা পাত্ৰত লৈ ভালকৈ মিশ্ৰণ কৰি ল'ব আৰু এই মিশ্ৰণটো এটা সাফৰ থকা টেমাত ভালকৈ ভৰাই থ'ব। আৰু এই বেচন আৰু বেকিং ছ'ডাৰ মিশ্ৰণটো টেমাৰ পৰা অলপমান উলিয়াই ল'ব আৰু পানী অলপমান লৈ যি অংশত আপোনালোকৰ বেছি গাটো গোন্ধায় সেই অংশত আপোনালোকে চাবোনৰ দৰে ব্যৱহাৰ কৰিব। এনেদৰে আপোনালোকে গা ধুলে নিয়মিতভাৱে 3 বা 4 দিন যদি সপ্তাহী ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ গাৰ গোন্ধ যথেষ্টভাৱে কম হ'ব। আৰু যদি আপোনালোকৰ গৰম দিন অহাৰ লগে লগে জোতাৰ পৰা বেয়া গোন্ধ ওলায় বা ভৰিৰ পৰা গোন্ধ ওলায় তেতিয়াহ'লে ইয়াৰ বিষয়েও মই এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। ইয়াৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব অলপমান বেকিং ছ'ডা আৰু অলপমান কুহুমীয়া পানী। আপোনালোকে কুহুমীয়া পানী অলপমান এটা পাত্ৰত ল'ব আৰু এই কুহুমীয়া গৰম পানীখিনিত অলপমান বেকিং ছ'ডা দিব আৰু এই বেকিং ছ'ডাৰ এই পানীখিনিত আপোনালোকে ভৰিখন ভালদৰে 5 মিনিট বা 6 মিনিট সময় ডুবাই থ'ব। ডুবাই থোৱাৰ পিছত আপোনালোকৰ ভৰিখন ভালদৰে ঠাণ্ডা পানীৰে ধুই দিব। এনে কৰিলে আপোনালোকৰ ভৰিৰ পৰা যি গোন্ধ ওলায় সেই গোন্ধ ট'টালিকৈ নাইকিয়া হৈ পৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি এনেধৰণৰ ভিডিঅ' আকৌ চাই থাকিব বিচাৰে বা ভৱিষ্যতে চাব বিচাৰে বা গম পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।